হেল্ল' বন্ধুসকল, মই আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ডিফাৰেঞ্চ মানে আমাৰ কৃষকসকলৰ সোণালী পথাৰ দেখুৱাম। আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত ইমান সুন্দৰ ধান হৈছে, কিন্তু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত একেবাৰে পথাৰত ধান নাই, একেবাৰেই জ্বলি গ'ল। কেনেকৈ যে কি একেখন পৃথিৱীতে ঠায়ে ঠায়ে ইমান সুন্দৰ হৈছে আৰু ঠায়ে ঠায়ে ইমান মানে কি ক'ম আৰু দুখ লগা বিষয় বুলিয়ে ক'ব লাগিব। কাৰণ কৃষকসকলৰ ইমান কষ্টৰে কপালৰ ঘাম মাটিত পেলাই খেতি কৰে, কিন্তু যদি ধান এগছি নোলায়, লক্ষী মায়ে দেখা নিদিয়ে, অন্তৰত কিমান বেয়া লাগে। আপোনালোকেতো সেয়া জানেই। সেইফালে মানুহবোৰ এনেকুৱা হ'ল, খেতি কৰিম বুলি সকলোৱে হাল বালে, আলি পাৰ কাটিলে, আলিও দিলে, ধানো কিছুমানে ৰুলে আৰু কিছুমানেতো ৰুবই নোৱাৰিলে। যিবোৰে ৰুইছিলে তেওঁলোকৰ ধানবোৰ ওলালে মানে কি অলপমান সজাল ধৰিলে আৰু তাৰপৰা চব জ্বলি গ'ল। ধান এচিয়াও নাই, ক'ৰবাত দুই এঠাইত এচিয়া দুচিয়ামান ওলাইছে, কিন্তু কাটিব বা দাব পৰাৰ দৰে মানে ধান নাই। চাওকচোন, এয়া আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত এয়া দেখিছেনে সোণালী ধান কেনেকৈ ইমান ধুনীয়াকৈ লক্ষীয়ে দেখা দিছে। দেখিছে লক্ষী ওলাইছে পথাৰত, দেখিছে ধান দাবলেই হ'ল এই আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত, কিন্তু গোলাঘাটত একেবাৰেই ধান নাই। সম্পূৰ্ণ পৃথক, সম্পূৰ্ণ বেলেগ। দেখিছেনে বাৰু আপোনালোকে এয়া পথাৰত চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ডিফাৰেঞ্চ দেখিছেনে বাৰু? এয়া চাওক, আঘোণৰ সোণালী পথাৰ, কিন্তু এয়া সোণালী পথাৰৰ যেন লাগিছেনে বাৰু আপোনালোকক? এতিয়া মানুহৰ ধানৰ পথাৰ বুলি ক'লে পকা ধানেৰে ভৰি পৰে, হয়তো ধানৰ থোকে ওলমি থাকে, কিন্তু এই পথাৰত দেখিছেনে বাৰু একেবাৰেই ধান নাই। ধানবোৰ মৰিলে, জ্বলি গ'ল আৰু একেবাৰে হাবি হৈ গ'ল। দেখিছেনে? উপায়তো নাই, এতিয়া কি কৰিব। ধানৰ পথাৰতেই এয়া চাওক গোমধান কৰা হৈছে ধানৰ ঠাইত। দেখিছেনে বাৰু আপোনালোকে? এয়া গোমধানৰ খেতি। এয়া গোমধানৰ খেতি হয়, এনেকৈ কৰা হৈছে। এয়া একেবাৰেই ধান নাই, ধানবোৰ জ্বলি গ'ল। দেখিছেনে বাৰু?